নীলাক্ষী আছামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটোত মোৰ কাৰণে বহুত দুখৰ দিন। কিয় দুখৰ দিন আপোনালোকক জনাম বাৰু। এইফালে জাতিলাওজোপা দেখিছেনে? দেউতাই ওপৰত চটৰ ওপৰত এনেকৈ জেং দি দিছে। এইপিনে সৰু সৰু জাতিলাও কেইটামান লাগিছে, কিন্তু আহি মেলি এইকেইটা জাতিলাও নেপাওঁ। বান্দৰে গোটেই খাই শেষ কৰিব। এয়া দেউতা, যিহেতু দেউতা ভাগৰ আজি বছৰিকা সকাম পাতিছে, সেয়ে ভাবিলোঁ আপোনালোকক আজি সকলোকে দেখাওঁ। এয়া জেঠাই আহিছে, মানে মা বায়েক দেউতা বায়েক। এইফালে পৰা নামৰ মুখত চাহ দিবলৈ কাৰণে মিঠাই চিঠাই মই সজাই মেলি থৈ দিছোঁ। এইপিনে বাহঁতে নবৌ বায়েকে পৰা চাহ বনাই আছে। পোৱালিটোক চিনি পাইছেনে বাৰু? দাদা ভাগৰ ল'ৰাটো। সি একদম মানে আজি ক'ব নোৱাৰা হৈ আছে আৰু উৎপাত তাৰ যি। আৰু তাৰ ভায়েক এটা লগক পাই গৈছে, বা ল'ৰাটো একদম দুটাই পুৰা খেলিছে আৰু আজি মানে। এইপিনে ভণ্টি এজনীও আছেহি, বৰ মৰম লগা তাই, লাজ কৰিছে। এইপিনে মাহ প্ৰসাদ চাহ প্ৰসাদ দিলে বাৰু। তাৰপিছত এতিয়া সেয়া ভোজ দিবলৈ কাৰণে খাবলৈ ভকতসকলে আয়োজন কৰিছে আৰু। সময়ো হৈ গৈছে বহুত, সকলোৱে ভোকো লাগিছে। সকামত চাবচোন। ভকতসকলক দিয়া হ'ল, তেওঁলোকে খাই লৈছে। তেওঁলোকে খোৱাৰ পিছত আমি সকলোৱে খাব পাৰিম। আৰু চাবচোন, সকামেই হওক বা বিয়াই হওক, এটা সময়ত মানে বহুত মানুহ ভিৰ লাগে। সেই সময়ছোৱাত মানে এতিয়া আমাৰ ইয়াতে এতিয়া ভিৰ লাগি গৈছে, ওপৰত হ'লে সকলোতে দি দিয়া হৈছে আৰু মানে টাইমো হৈ গৈছে। মানে জেঠাইক ফটো এখন মাৰোঁ বুলি ক'লোঁ, জেঠাই ভিডিঅ' কৰা দেখি পূৰা মানে ৰখি দিছে আৰু, পোৱা নাই। দুয়োগৰাকী দুখো লাগিছে, এগৰাকী ভনীয়েক, এগৰাকী ভাগৰ ভায়েক। কিমান দুখ লাগিছে, তেওঁলোকৰ ভায়েক ভনীয়েকৰ সকাম খাবলৈ আহিছে যিহেতু। তেওঁলোকৰ অন্তৰতহে বুজি পাইছে, মোৰো একেই গতি। যাৰ মাক বাপেক নাথাকে তেওঁলোকেহে বুজি পায় যে জীৱনত কিমান কষ্টকৰ হয় মা দেউতাৰ অবিহনে। এইফালে তলতো দি দিছোঁ, ওপৰতো দি দিছোঁ। সকলোৱে ভোকো লাগিছে, সময়ো হৈ গৈছে, 3টা বাজিবলৈই হ'ল যিহেতু। এই দিনটো বহুত দুখ লগা দিন হয়। ইয়াৰ বিষয়ে কেতিয়াবা ক'ম বাৰু, কেনেকৈ কি হৈ ঢুকাল মা দেউতা। এইপিনে বাহঁতৰ লগতো খাই ল'লোঁ ময়ো, টাইমো হ'ল যিহেতু। আকৌ যাবগৈও লাগিব ঘৰলৈ। এইটো ভাইটি, ই সৰু, আৰু এয়া মাক, বা, ডাঙৰ বা চবতকৈ। এইপিনে এইটো ককায়েক। এয়া আৰু সৰুটোৱে আমিকেইটা আগৰ পৰাই বহুত ধেমালি চুপতি কৰিয়ে ডাঙৰ দীঘল হোৱা আৰু। এইপিনে ভণ্টি ভাগৰ খবৰ এটাও লৈ গ'লোঁ, ওচৰতে যিহেতু। তাই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। বাহঁতৰ ঘৰত আহি মেলি বোলো তাইও খবৰ এটা লৈ যাওঁ, সৰু বা এয়া। তেওঁলোকৰ ঘৰতো চাহ দিলে, খাবলৈ মন নাছিলে তথাপি খাই ল'লোঁ আৰু। বিহুত নাই যোৱা। তাই যাতে পৰীক্ষা ভাল হয় সকলোৱে আশীৰ্বাদ কৰিব দেই। এইপিনে সৰু বাহঁতৰ ঘৰত আকৌ পোৱালীজনীক থৈ যাবলৈ কাৰণে আহিলোঁ, তাতো দিলে। তাতো ঘৰতো বিহু খাবলৈ যোৱা নহ'লেই, লাষ্টত গৈ কচৰি দি চাহ খালোঁ। বহুত ভাগৰ লাগি আছিলে, চাহ একাপ খাই ভালো লাগিলে। তাৰপৰা ঘৰলৈ আহিলোঁ। দেখিছেনে তো মোৰ লগত কেনেকৈ জোৰ ফুৰাই আছে, দেখিছে নাই? মানু 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 অঁ জোৰ ফুৰাইছা মানু মানু। মেকুৰীটো দেখিছেনে? আহি পাই কেনেকৈ জুই কৰা ওচৰতে একদম তাক শুব লাগে, টোপনি গুচি গ'লগৈ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।